আছো এতিয়াও হোৱা নাই কি মানুহে ৰবা এটা কলকে কৰো চিন্তা কৰাচোন য'তে যাওঁ তাতেই চেন্দেলা বেন্দেলা গান ফোন কৰোঁ তাতেও চেন্দেলা বেন্দেলা গান আপোনালোকে কওকচোন ভাল লাগেনে খালি গান 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 চেন্দেলা বেন্দেলা গান গানটো একোৱে বুজি নাপায় কিন্তু মানুহ শুনি থাকে পাগলৰ দৰে মা কচোন 1 ঘণ্টাৰ বেছি হৈ গ'ল এতিয়াও সিহঁতৰ দেখাই নাই খং উঠি ঘৰতেই গুচি যাম নেকি বা পেলকু ফোন কৰিছে এই হেল্ল' হ্যাঁ ভাই বলটু নে মই বলটু কোৱা কেনেকে আছা মই তো পুৰা ভাল আছো তোৰতে কেনেকে খবৰ আছো আৰু কিবা কিবিকে চলি কিতে ক'ত থাকা বে পেলকু আজিকালি দেখাই পোৱা নাযায় আজিকালি টাইমে নাপাও কামতে বিজি থাকো কি ক'ত কি কাম পেলকু আমাকো সোমাই দিনা আমিও ঘূৰি ফুৰি থাকো এনে ভাই ডুবাইত আছি এতিয়া মই ডুবাইত ডুবাইত তই কি কাম কৰা কি ডুবাইত মই তই এইবিলাক কাম বুজি নাপাবি কালি এখন মই মাৰ্চেডিজ ললো তাকে ফোন কৰিলো তোক খবৰটো দিব বাবে মাৰ্চেডিজ মাৰ্চেডিজ ভাই কিবাকে কৰি মুখ সোমে দি না ঘৰত এনেই বেকাৰ বহি আছো একোৱে কাম নাই কিবাকে চেষ্টা কৰি দে না হেল্ল' দাদা শুনিছানে হেল্ল' কাটি দিলে খেনটাটো মাৰ্চিডিজ লৈছে পেলকুৱে খাই দিব এইবাৰতো ইমান জলদি জলদিকে মাত থাকিব আমাৰ চালা সুমন্দিৰ পুতেকহঁত তহঁত এতিয়াহে আহি পালি মই 1 ঘণ্টা আগতে আহিছো ইয়াত বহি বহি মোৰ তাত বিষ হৈ গৈছে আৰু তহঁতে এতিয়াহে সময় পালি দেৰি হোৱা নাই ন 1 ঘণ্টাৰ পৰা ইয়াত ৰ'দত বহি বহি তাত বিষ কৰি আছো আৰু এতিয়া আহি কৈ আছা দেৰি হোৱা নাই ভাই ইমান দেৰি নহ'ল চলি মুক্তি ভাবে দেৰি হ'ল বান্দৰ মুহা ইমান সময় কোনে ফোনত কথা পাতি আছিল এইবিলাক বাদ দিয়ে পেলকু বোলে মাৰ্চেডিজ ললে খবৰ জানা মাৰ্চেডিজ তাকো পেলকুৱে তাকেতো তেওঁ বোলে ডুবাইত মস্ত ডাঙৰ কাম কৰে পিছত মই ক'লো যে আমিও এনে ঘূৰি ফুৰি আছো আমাকো কিবাকে শুনে দে সি ফোনটো কাটি দিলে ন পেটত পইচা হৈছে এতিয়া লেভেল বাঢ়বই ৰে ভাই লেভেল দিলে সি ৰমেনেতো মাৰ্চেডিজ ল'লে এতিয়া আমি কোনদিনা কি লওঁ তাকেতো ভাই কিবা এটাতো কৰিব লাগিল গাড়ী এখন ল'বই লাগিব যেনেকে নহওক ভাই মই এইটোৱে ভাবছো কিবাকে কৰি নহ'লেও এখন গাড়ী ল'বই লাগিব এতিয়া চিন্তা কৰাচোন আমি ছোৱালীবিলাকে এতিয়া কি কাম কৰিব পাৰো মোৰ লগত এটা বম আইডিয়া আছে কি আইডিয়া নহয় এতিয়া নকওঁ পিছবিলাক কম তহঁতে দুটাই একদম পিছবিলাক 4 বজাৰ লগে লগে তহঁতে বজাৰত আহিবি এই চাট দোকানটোৰ সন্মুখত ৰখি থাকিবি আজি যাতে এইবাৰ যাতে আৰু লেট নহয় কৈ দিলো আগতে ভাই এইবাৰ লেট নহয় তই চাবি ঠিক আছে দে বলা এতিয়া ঘৰলৈ যাওঁ প্লেনটো কেনেকুৱা লাগিল প্লেনটোতো ভাল লাগিছে এইটো বাদ দিয়া কিন্তু মানুহ আহিছে মানুহ ৰেডি হোৱা বলটো আৰম্ভ কৰা এতিয়া আৰম্ভ কৰা আমি অন্ধ মানুহ আমাক কিবা এটা সহায় কৰক 10 টকা 20 টকা 50 টকা 1000 টকা কোনো কথা নাই আপুনি যি পাৰে আমাক তাকে দি সহায় কৰক ওপৰৱালাই আপোনাৰ মংগল কৰিব ঘেণ্টা 50 টকা দিছো আৰু এজন দাদা আমি অন্ধ মানুহ আমাক যি পাৰে 10 টকা 20 টকা 50 টকা 1000 টকা দি সহায় কৰক ওপৰৱালা আপোনাৰ মংগল কৰিব
শালার বুড়া একই নধোয়াকে বুঝি গল। এই মোরা পিছফালে এবার চা। এই ভাই এটু যাবা দিয়া এটু একো কব নালাগে যাবা দিয়া। এ নাই আমি এনে কিবা পিকনিকের প্ল্যান কৰি আছো। এবার আমি সিমলা যাম বুলি ভাবিছো। যাবার আমি গোয়াত গৈছিলো তো সেইভাবে। আমি প্রত্যেক মাহতে তাকে তোর করুই করবার নহত করবাত আমি যাওয়ে। পিছে তোমার নামটো কি? তোমাক আজি গাঁওখনত প্রথম দেখিলো তো বেয়া নাপা যদি ঘৰটো ক'ত কবা। ও দে নাথাকিবি যদি যোৱা। বাপৰি বাপ আমাৰ গাঁৱত বঙাইগাঁৱৰ ছোৱালী। হ'ব দিয়া এইবিলাক কথা বাদ দিয়া, এতিয়া কামত লাগি যোৱা। কি আৰু কৰিম কামতে লাগি যাওঁ এতিয়া। আও এতিয়া চাহ কাঢ়িছে চাহ এইবাৰ কি হ'ব আমাৰ? কি হ'ব আৰু পালাও জলদি পালাও। বাপৰে বাপ আজি ভাল বাচা নাছিলো। মাহাজনী আজি দেখা পালে আমাৰ একেবাৰে অৱস্থা বেয়া হৈ গ'ল। পল্টু এইবিলাক আৰু নচলিব, বেলেগ মাথা মাৰিব লাগিব। এইটো দি নহ'ব আৰু। তই ঠিকে কৈছ, বেলেগ মাথা মাৰিব লাগিব, এইটো দি আৰু নহয়। কালি তিনিওজনে বেলেগ এটা কিবা কৰিম বুলি চিন্তা ভাৱনা কৰিম। আজি বাদ দিয়া, আজি ঘৰলৈ যাওঁ। হাই গাইজ টু দিউ। তো হাই গাইজ, ভিডিঅ'টো যদি আমাৰ ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট আৰু লগতে সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।